নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱ নাথ ভ্লগছলৈ। আজি মই এই ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ বন্ধু বান্ধৱীসকল। সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ মই আৰু মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই আহিছোঁ আমাৰ সিদ্ধেশ্বৰ দেৱালয় আৰু ইয়াৰ পৰিৱেশটো গোটাই ক'ত কেনেকুৱা কি হয় আমি আপোনালোকক সকলো দেখাম। ভিডিঅ'টো চাই থাকিব শেষ নোহোৱালৈকে। আৰু সেয়া আছে ওপৰত, বাপৰে বাপ, আৰু যাব আছে। ইমান ওখ পাহাৰ বন্ধু বান্ধৱীসকল, আহি বিৰাট ভাগৰ লাগি গৈছে, ইমান ওখ পাহাৰ হয়। ওপৰ পাই গ'লো আহি কেনে, আৰু এতিয়া ইয়াতে এটা মজা ভিউ পইণ্ট এটা আছে, সেই ভিউ পইণ্টটো আপোনালোকক দেখাই আছোঁ। ভিউ পইণ্ট, ৱাও কি মজা, ইয়াৰ পৰা গোটেইখিনি দেখা পায়। সেই আমাৰ ফিল্ড সেইখন, আৰু এইপিনে আমাৰ এইবিলাক ঘৰবিলাক আছে, মানুহৰ এইবিলাক ঘৰবিলাক, এইবিলাক কি মজা ভিউ পইণ্ট, ৱাও। এই নদীও দেখা পায়, নদী, এয়া নদী চাই লওক। এয়া হৈছে মন্দিৰৰ পৰিৱেশটো, চাই লওক। এয়া মন্দিৰৰ পৰিৱেশটো গোটাই চাই লওক। সেইটো আমাৰ সেইটোৰ পৰা ভিউ পইণ্ট আহে, সেইটো ভিউ পইণ্ট চাই লওক। বান্ধৱীসকল, আমি এয়া সিদ্ধেশ্বৰী দেৱালয় আহি পালোঁ বৰ্তমান। মই এতিয়া মন্দিৰৰ ভিতৰত আছোঁ বৰ্তমান, আপোনালোকে দেখাই আছোঁ মই আপোনালোকক, চাই থাকিব। এইটো আমাৰ হৈছে মূল মন্দিৰটো, এইটো মূল মন্দিৰ, ইয়াতো এটা মন্দিৰ আছে বন্ধু বান্ধৱীসকল। মোৰ বহুত ভাগৰ লাগি আছে এতিয়া, বহুত ওখটো, বহুত ভাগৰ লাগি আছে। চ' কথাবিলাক অলপ মোৰ বাজি গৈ আছে, আপোনালোকে বাকী চাই থাকক। এইও এটা মন্দিৰ হয়, এই এটা মন্দিৰ মোৰ পিছফালে আপোনালোকক মই দেখাই আছোঁ, এইটো মন্দিৰ হয়। Wow, view, কি মজা ভিউ, wow, wow, কি মজা ভিউ। মজা পৰিৱেশ, ৱাও, চাই লওক পৰিৱেশটো কি মজা, ৱাও। এইটো বহুত পুৰণি মন্দিৰ হয় বন্ধু বান্ধৱীসকল, পাহাৰৰ ওপৰত বহুত পুৰণি এইটো, আৰু আমি সৰুৰ পৰাই দেখি আহিছোঁ। তাৰো আগৰ, আমাৰ দেউতাহঁতত সৰু আগৰ দিনৰ মন্দিৰ হয় এইটো, বহুত পাহাৰৰ ওপৰতে আছে। আৰু বাকী ইয়াৰে পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্টত মোক জনাব আপোনালোকে। আৰু এই ভিডিঅ'সমূহ কোনোবা নতুন বন্ধু বান্ধৱীয়ে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব, কাৰণ মই নতুন ভিডিঅ' দিলে যেতিয়া নতুন ভিডিঅ'সমূহ আপোনালোকলৈ সোনকালে পায় আৰু সোনকালে নটিফিকেশ্যন আহি যায়। বন্ধু বান্ধৱীসকল, মই ঘৰলৈ গৈ আছোঁ, আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে। বহুত ভাগৰ লাগিছে বহুত, আৰু সেইকাৰণে ইয়াতে অলপ নামি আহি আমি বহিলোঁ,
আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ টিল দেন টাটা বাই বাই